দোস্তো মই আছোঁ বৰ্তমান এতিয়া পৰম শিৱ মন্দিৰত। আজি কি হয় আপোনালোকক গোটেইখিনি দেখাম। মানে আজি এখন পূজাখন চলিব ইয়াতে। পূজাখন মানে আমাক নিমন্ত্ৰণ কৰিছে সেইকাৰণে আহিছোঁ। তো আজি কি হয় ইয়াতে মন্দিৰত কি নহয় আমি আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু। এইটোৱে সেইটো মন্দিৰ চাওক, ইয়াত লেখা আছে পৰম শিৱ মন্দিৰ। তো ভিতৰৰ ফালে যাওঁ আৰু ক'ত কি হয় আপোনালোকক দেখাই আছোঁ। সৰু ছোৱালীবিলাক মানে বহিব হৈছে আৰু তাৰমানে সিহঁতৰ কিবা পূজা কৰিব সেইকাৰণে ইয়াতে আহিছোঁ আৰু মানুহ বহুত ভিৰ লাগি গৈছে, তাৰমানে এইটো হৈ আছে না সেইকাৰণে